তুমি কৈছিলা ন সময়ৰ লগত সকলোবোৰ সলনি হৈ যায়, এদিন তুমিও সলনি হৈ যাবা। মই চাগে সলনি হৈ গ'লো বাহি, কিয়নো এতিয়া আৰু তোমাৰ চহৰত আহিলেও তোমাৰ স্মৃতিবোৰে মোক বৰকৈ আমনি নকৰে। তোমাৰ মনত আছেনে তোমাক যে মই মোৰ ডায়েৰীৰ কথা কৈছিলোঁ, সেইখন হেৰাইছেও। যদি কেতিয়াবা মোৰ সেই ডায়েৰীখন ক'ৰবাত পোৱা, এবাৰ পঢ়ি ল'বা। যেতিয়া তুমি শেষ পৃষ্ঠা লুটিয়াবা, তেতিয়া সেইখন উকা পাবা। মই সেইখন তোমাৰ বাবে এৰি থৈছোঁ। মোৰ কিছুমান প্ৰশ্ন, যাৰ উত্তৰ তুমি তেতিয়া দিব পৰা নাছিলা, তাতে সম্পূৰ্ণ সত্যতাৰে লিখি দিবা। হ'ব, শেষ কৰি দিম। ইমান দিনৰ পৰা যি কাহিনী চলি আছিল, সেইটো শেষ কৰি দিম। মই ক্ষমা কৰি দিব বিচাৰিছোঁ সেই সকলোবোৰ ব্যক্তিক যি মোৰ ওপৰত কোনো দিনে বিশ্বাস কৰা নাছিল। মই ক্ষমা কৰিছোঁ তোমাক, আৰু মই ক্ষমা কৰিছোঁ নিজেই নিজক। আৰু যোৱাৰ আগতে এবাৰ তোমাক থেংক ইউ ক'ব বিচাৰিছোঁ, কিয়নো আজি যদি তুমি থকা হ'লে মই ইয়াত নাথাকিলোঁ হয়। হ'ব, আজিলৈ ৰাখোঁ। তুমি নিজৰ যত্ন ল'বা।